আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ পিঁয়াজৰ বাকলিৰ পৰা বনাব পৰা এবিধ খুব ভাল সাৰ। তেন্তে বলক চাওঁ। ভিডিঅ'টি চাই কেনে পালে শেষত কমেণ্ট কৰি জনাব আৰু চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ নাপাহৰিব। পিঁয়াজৰ বাকলি আমাৰ প্ৰত্যেকৰ ঘৰত সদায় ওলায়, গতিকে আপোনালোকে সেইবোৰ পেলাই নিদি গোটাই ৰাখিব। এতিয়া এটা পাত্ৰত গোটেইখিনি পিঁয়াজৰ বাকলি দি ল'ম আৰু বাকলিখিনি ডুব যোৱাকৈ পানী ঢালি ঢাকনখন দি 24 ঘণ্টালৈ এইখিনি ৰাখি দিম। এতিয়া 24 ঘণ্টা হৈ গৈছে, এয়া আমাৰ সাৰখিনি প্ৰস্তুত হৈ উঠিছে। এতিয়া আমি এইখিনি চাকি ল'ব লাগিব। এই ধৰণে চেকনি এখন লৈ মই গোটেইখিনি চাকি পেলাইছোঁ। অলপ দেৰি ৰাখি থ'ব যাতে গোটেই ৰসখিনি ইয়াৰ পৰা খুব ভালকৈ ওলাই পৰে। এয়া আমাৰ চেকি লোৱাৰ পিছত পিঁয়াজৰ বাকলিৰ সাৰখিনি। এতিয়া আমি এইখিনি পানীৰ লগত 1:1 পৰিমাণত মিলাই ল'ম। অৰ্থাৎ গ্লাছটোৰ আধা ভাগ পিঁয়াজৰ বাকলিৰ ৰস আৰু আধা ভাগ পানী দি এইখিনি অলপ আমি পাতল কৰি লৈছোঁ। এই সাৰ এতিয়া আপোনালোকে ভিতৰে বাহিৰে থকা সকলো বস্তুতে দিব পাৰে। পিঁয়াজৰ বাকলিত বহুত পৰিমাণৰ পটেছিয়াম থাকে আৰু পটেছিয়াম আমাৰ গছৰ কাৰণে খুব ভাল। ইয়াৰ উপৰিও কেলছিয়াম, আইৰণ, মেগনেছিয়াম আৰু কপাৰো থাকে। গতিকে এই সাৰে উদ্ভিদৰ বেমাৰ প্ৰতিৰোধক হোৱাৰ উপৰিও গছৰ বৃদ্ধি, গছ গঠন মজবুত কৰাৰ লগতে ফুল ফল দিয়াটো সহায় কৰিব। চেকনিত ৰৈ যোৱা বাকলিখিনি পেলাই নিদিব, সেইখিনি এই ধৰণে মাটিত দি পুতি দিব, নহ'লে গোন্ধ ওলাব। আপোনালোকে পচন সাৰ বনাবলৈ য'ত শাক পাচলি পেলনীয়া অংশ গোটাই থয় তাতো এইখিনি দি দিব পাৰে, মাত্ৰ কেঁচু সাৰ বনোৱা টেংকিত নিদিব। লিকুইড ফাৰ্টিলাইজাৰ নবনালেও আপোনালোকে সজীৱ পিঁয়াজৰ বাকলি এই ধৰণে মাটিত দি থ'ব, তেতিয়া লাহে লাহে গেলি এইবোৰৰ পৰা পটেছিয়াম আৰু কেলছিয়াম ওলাই মাটিখিনি সাৰুৱা কৰি তুলিব। আৰু আজিৰ ভিডিঅ'টি চাই যদি কিবা উপকৃত হ'লো বুলি ভাবিছে তেন্তে নিশ্চয় শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।